ভাৰতীয় সাহিত্যৰ অদ্বিতীয় কবি হৰিবংশ ৰায় বচ্চনদেৱৰ এটা বিশেষ কবিতা কোশিশ কৰনে ৱালো কি কভি হাৰ নেহি হোতি। উক্ত কবিতাটো আমি অসমীয়ালৈ অনুবাদ কৰিব যত্ন কৰা হৈছে। আহকচোন উপভোগ কৰোঁ কোশিশ কৰনে ৱালো কি কভি হাৰ নেহি হোতি। সোঁতলৈ ভয় কৰি নাও কেতিয়াও পাৰ হ'ব নোৱাৰে, চেষ্টা কৰাজন কেতিয়াও হাৰিব নোৱাৰে। সোঁতলৈ ভয় কৰি নাও কেতিয়াও পাৰ হ'ব নোৱাৰে, চেষ্টা কৰাজন কেতিয়াও হাৰিব নোৱাৰে। অকণমান পৰুৱাটোৱে যেতিয়া দানা কঢ়িয়াই, থিয় দেৱাল বগাওতে সবাৰ পিছলে সি। মনত বিশ্বাস, তেজত নতুন উদ্যম আনি সি আকৌ বগাই, পিছলে পিছলে বগাই, সি আকৌ বগাই, পিছলে পিছলে বগাই, মন বান্ধি পেলাই। পৰুৱাটোৰ শ্ৰম এনেই নাযায়, কাৰণ চেষ্টা কৰাজন কেতিয়াও হাৰিব নোৱাৰে। দুবাৰুৱে যেতিয়া সাগৰত মাণিক বিচাৰি ডুবিয়াই চাই, বাৰে বাৰে খালী হাতেৰেই উভতিব লাগে। গভীৰ পানীত সহজতে মুকুতাওতো বিচাৰি নাপায়, কিন্তু বাঢ়ি যায় তাৰ দুগুণ উৎসাহ নোপোৱাৰ বেদনাত। মুঠি তাৰ বাৰে বাৰে খালী নহয়, চেষ্টা কৰাজন কেতিয়াও হাৰিব নোৱাৰে। সফলতা হৈছে এটা বাজি, তাক স্বীকাৰ কৰা। কি অভাৱ আছে তাক চোৱা আৰু তাক শুধৰাই তোলা। যেতিয়ালৈকে সফলতা আজুৰি আনিব নোৱাৰা, টোপনি শান্তি ত্যাগ কৰা। যুদ্ধক্ষেত্ৰ এৰি নপলাবি তই, একো নকৰাকৈয়ে জানো এনেই কাৰোবাৰ জয়গান গাব কোনোবাই। চেষ্টা কৰাজন কেতিয়াও হাৰিব নোৱাৰে, চেষ্টা কৰাজন কেতিয়াও হাৰিব নোৱাৰে। সোঁতলৈ ভয় কৰি নাও কেতিয়াও পাৰ হ'ব নোৱাৰে, চেষ্টা কৰাজন কেতিয়াও হাৰিব নোৱাৰে।